নমস্কাৰ সকলোকে মই আছো এটা ইনষ্টিটিউটত আৰু মোৰ লগত মেডাম সকলো আছে আজি এটা গুৰুত্বপূৰ্ণ পাৰ্সেল আমাৰ ইনষ্টিটিউটলৈ আহিছে সেই পাৰ্সেলটো আমি আজি খুলিম আনবক্সিং কৰিম আপোনালোকক দেখাম কি আছে পাৰ্সেলটো এয়া অসম বুক অফ ৰেকৰ্ডৰ পৰা আহিছে এই পাৰ্সেলটো খুলি চাও কি আছে আমি এটা পাৰ্সেলটো খুলি আছো ইয়েস পাৰ্সেলটো খুলিলো আমি ইয়াত আহিছে এটা ধুনীয়া জাপি এতিয়া চাও আমি পাৰ্সেলটোত কি আহিছে এয়া এটা জাপি এটা ধুনীয়া Assam Book of Record or Zapi. That it has the Assam Book of Record. Assam Book of Record ইংৰাজীত অসমীয়াত লিখা আছে আৰু সাৰ্টিফিকেট দি পঠাইছে এয়া ARIZAN ইনষ্টিটিউট আমি 50 নহয় আমাৰ আছে একচুয়ালি 58 জন ষ্টুডেন্ট এই 50 জন ষ্টুডেন্টে আমি এই এৱাৰ্ডটো হেৰি কৰিছিল এই ষ্টুডেন্টৰ ফটো আছে আমাৰ ইয়াতে এয়া ইভেন্টৰ দিনা ক্লিক কৰা এখন ফটো আৰু এখন গামোচা দিছে সুন্দৰকৈ ইয়াত লিখা আছে অসম বুক অফ ৰেকৰ্ড আৰু এটা এয়া পুলিচ আমি এটা টফি আছে ধুনীয়া Assam Book of Record আমাৰ ইনষ্টিটিউটৰ কাৰণে বহুত এটা ইম্পৰ্টেন্ট দিন হল অসম বুক অফ ৰেকৰ্ড আমি যোৱা ডিসেম্বৰতে কৰিছিলো আজি এৱাৰ্ড আহিছে বহুত ভাল লাগিছে আৰু 58 জন ষ্টুডেন্টৰ এই প্ৰচেষ্টাত এই এৱাৰ্ডটো পালো যিসকল ষ্টুডেন্টে পাৰ্টিসিপেট কৰিছিলে তেখেতসকলক বহুত ধন্যবাদ থাকিল আৰু এই ভিডিঅটো আজি ইমানতে সামৰণি মাৰিছো ধন্যবাদ